Hello everyone. আজি মই এঠাইত ফুৰিব যাব আহিছো আৰু মই যত যাব আহিছো সেই মানে জায়গাটোৰ প্ৰাকৃতিক পৰিবেশ বহুত ধুনিয়া আৰু সেই জায়গাটো হৈছে এটি অতি পুৰণি শিৱ মন্দিৰ আৰু সেই মন্দিৰটো আছে আমাৰ দৰঙৰে চিপাচাৰ অঞ্চলৰ ঢলপুৰ পাহাৰত। গতিকে আহকচোন আমি সকলোৱে একেলগে যাওঁ। এতিয়া আমি আহি এখন খুঁটি পালো আৰু এই খুঁটিখন আমি এখন ফেৰীৰে পাৰ হ'ব লাগিব। গতিকে ফেৰীখন সিফালে সিপাৰে আছে, এইখন আহি আছে ফেৰীখন সেইখন যেতিয়া আহি পাব তেতিয়াই আমি পাৰ হ'ম এইখন ফেৰীৰে। ঢলপুৰ শিৱধাম আৰু এইটো হৈছে মন্দিৰৰ মেইন গেট। আহকচোন আমি ভিতৰলৈ যাওঁ। ইমান ধুনীয়া পৰিৱেশ, বাপৰে সঁচাকে বহুত ধুনীয়া দেই। আপোনালোকেও কিন্তু ইয়াতে আহিব পাৰে দেই, আমাৰ ইমান ধুনীয়া ওচৰতে হয়, আমাৰ চিপাচাৰৰ ওচৰতে। আহি আছো উঠি আৰু মন্দিৰটোলৈ আৰু অকণমান ওপৰলৈ উঠি যাব লাগিব। মন্দিৰটো যিহেতু আমাৰ পাহাৰৰ ওপৰত হয়। সঁচাকৈ দেই বহুত ধুনীয়া, মই আকৌ এবাৰ কৈছোঁ আপোনালোকক বহুত ধুনীয়া পৰিৱেশ হয় কিন্তু এই মন্দিৰটো ইমান ধুনীয়া পাহাৰৰ ওপৰত। সঁচাকৈ আপোনালোক আহিব পাৰে ইয়াতে। কিমান ধুনীয়া পৰিৱেশ, সঁচাকৈ ইয়াত আহি ইমান ধুনীয়া লাগিল, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত। গতিকে আপোনালোকো আহিব পাৰে দেই ইয়াতে। আৰু যোৱা কেইদিনমান আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহি গৈছে, আমাৰ মন্দিৰটো পৰিদৰ্শন কৰিছে। আৰু ইয়াত বহুত মাটি বেদখল হৈ পৰি আছিলে ইয়াৰ আগত, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি এই মাটিবোৰ বেদখলৰ পৰা মুক্ত কৰিছে। আৰু এইখন আমাৰ ঢলপুৰ শিৱধামটোৱে এখন বহুত মানে ধুনীয়া পৰ্যটনথলী বনাবলৈ গৈ আছে আৰু তেওঁ ইতিমধ্যে কামবোৰ হাতত লৈছে। গতিকে আপোনালোকো আহিব পাৰে ইয়াত, বহুত ভাল লাগিব সঁচাই মন্দিৰটো পৰিদৰ্শন কৰি বহুত ধুনীয়া লাগিলে। আৰু এতিয়া মই যাব ওলাইছোঁ আৰু আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব গৈছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।